আজি সমগ্ৰ অসমতে গুৱাহাটীকে ধৰি সমগ্ৰ অসমতে ২৭টা পেঞ্চন সেৱা কেন্দ্ৰৰ উদ্বোধন কৰা হ'ব। গুৱাহাটী মহানগৰীত এই দায়িত্ব মই পালন কৰিছোঁ আৰু মোৰ সতীৰ্থ মন্ত্ৰীসকলে বিভিন্ন জিলালৈ গৈ আজি এই পেঞ্চন সেৱা কেন্দ্ৰ আৰম্ভ কৰিব। এই পেঞ্চন সেৱা কেন্দ্ৰ আমি জিলা শিক্ষা বিষয়াসকলৰ কাৰ্যালয়ত আৰম্ভ কৰিছোঁ, কাৰণ অসম চৰকাৰে আটাইতকৈ বেছি পেঞ্চনৰ কাম শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে কৰিব লাগে। আমি দেখা পাওঁ যে অসমত যিমান চৰকাৰী কৰ্মচাৰী আছে তাৰ ৫০% অকল শিক্ষক আৰু শিক্ষয়িত্ৰী। তাৰোপৰি শিক্ষক শিক্ষয়িত্ৰীসকলৰ পেঞ্চনৰ দায়িত্ব পেঞ্চন সঞ্চালকালয়ে বহন কৰে আৰু আন কৰ্মচাৰীসকলৰ পেঞ্চনৰ দায়িত্ব একাউণ্টিং বা ইয়াৰ লগত জড়িত গোটেই কামটো আমাৰ এজি অফিচৰ পৰা হয়। এই পেঞ্চন সেৱা কেন্দ্ৰ এমট্ৰনে অসম চৰকাৰৰ উদ্যোগত স্থাপন কৰিছে আৰু মই আজিৰ এই অনুষ্ঠানটি সুন্দৰভাৱে কৰাৰ বাবে বা এই গোটেই পেঞ্চন সেৱা কেন্দ্ৰসমূহ নিৰ্মাণ কৰাৰ বাবে এমট্ৰনৰ অধ্যক্ষ ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়া আৰু মেনেজিং ডিৰেক্টৰ এছ সুন্দৰ ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এতিয়া আমি প্ৰথমতে বুজিব লাগিব যে পেঞ্চন সেৱা কেন্দ্ৰ কি। পেঞ্চন সেৱা কেন্দ্ৰ দৰাচলতে ই এনেকুৱা এটা কেন্দ্ৰ য'ত এমট্ৰনে নিযুক্তি দিয়া ইয়াত কাৰিকৰী লোক থাকিব, তেওঁলোকৰ লগত ইণ্টাৰনেট থাকিব, তেওঁলোকৰ লগত কম্পিউটাৰ থাকিব, তেওঁলোকৰ লগত স্কেনাৰ থাকিব আৰু তেওঁলোকৰ লগত কি থাকিব, এটা শক্তিশালী অস্ত্ৰ থাকিব যাক আমি কৃতজ্ঞতা ছফ্টৱেৰ বুলি কওঁ। যি মুহূৰ্তত এজন চৰকাৰী কৰ্মচাৰীয়ে পেঞ্চন পাব সময় হ'ব, সেই সময়তে আমি আমাৰ শিক্ষক কৰ্মচাৰীসকলক বা আমাৰ গোটেই জিলা প্ৰশাসন বা আন চৰকাৰী কৰ্মচাৰীসকলক আমি এবছৰ আগতেই সাজু কৰি তুলিব খুজিছোঁ। অৰ্থাৎ আমাৰ বিভাগীয় মুৰব্বীসকলক আমি এই কথা কৈছোঁ যে আপোনালোকৰ তলত যিমান চৰকাৰী কৰ্মচাৰীয়ে কাম কৰে তেওঁলোকে পেঞ্চন পোৱাৰ এবছৰ থকাৰ পৰাই তেওঁলোকৰ লগত আপোনালোকে যোগাযোগ কৰিব আৰু তেওঁলোকক পেঞ্চন সেৱা কেন্দ্ৰলৈ পঠিয়াই দিব। পেঞ্চন সেৱা কেন্দ্ৰ ক'ত হ'ব? জিলাসমূহত থাকিব। তাত আমি ছাৰ্ভিচ বুক স্কেনিং কৰিম আৰু ছাৰ্ভিচ বুকখন স্কেনিং কৰি আমি ইয়াৰ পৰাই আমাৰ ছফ্টৱেৰেদি আমি পেঞ্চন সঞ্চালকালয়লৈকে পঠিয়াই দিম। অৰ্থাৎ আমি দিছপুৰ যাব নালাগে, আমি ওদালগুৰিত আছোঁ, ধুবুৰীত আছোঁ, মাত্ৰ পেঞ্চন সেৱা কেন্দ্ৰত আমাৰ ছাৰ্ভিচ বুক স্কেনিং কৰিব লাগিব, আপলোড কৰিব লাগিব আৰু পেঞ্চন পাবৰ কাৰণে যিকেইখন নথিৰ প্ৰয়োজন সেইকেইখন আমি পেঞ্চন সেৱা কেন্দ্ৰলৈকে লৈ আহিব লাগিব। এতিয়া শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে আনকি যদি ডেপুটি কমিশ্যনাৰ এজনেও পেঞ্চন পাবলগীয়া হয়, গেজেটেড অফিচাৰ এজনেও পেঞ্চন পাবলগীয়া হয়, আমাৰ ইয়াত দুটা উইণ্ড' আছে। এটা একাউণ্টেণ্ট জেনেৰেলৰ লগত কানেক্ট কৰা হৈছে, এটা ডাইৰেক্টৰ পেঞ্চনৰ লগত কানেক্ট কৰা হৈছে। অৰ্থাৎ পঞ্চায়ত ডিপাৰ্টমেণ্ট, য'ত পঞ্চায়তৰ আমি ছেক্ৰেটেৰীবিলাকৰ কথা কওঁ, স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীৰ কথা কওঁ, এইসকলক ডাইৰেক্টৰ পেঞ্চনলৈকে কৃতজ্ঞতা পৰ্টেলৰ জৰিয়তে কাগজ গুচি যাব। ডাইৰেক্টৰ পেঞ্চন অফিচত আমি আৰু এটা ছফ্টৱেৰ কৰিছোঁ, এমট্ৰনে আমাক কৰি দিছিলে আজিৰ পৰা ৩ বছৰ আগতে, যে যিটো ছফ্টৱেৰৰ জৰিয়তে আমি অত্যন্ত স্পীডত
কম্পিউটাৰৰ জৰিয়তে আমি পেঞ্চনখিনি হিচাপ নিকাচ কৰিব পাৰোঁ আৰু যেতিয়া পেঞ্চনটো ডাইৰেক্টৰে এপ্ৰুভ কৰিব সেই পিপিঅ'খন আকৌ পেঞ্চন সেৱা কেন্দ্ৰলৈকে উভতি আহিব আৰু আপোনালোকে পিপিঅ'খন আনিবৰ কাৰণেও ক'তো যাব নালাগে সেই পিপিঅ'খনো পেঞ্চন সেৱা কেন্দ্ৰত থাকিব আৰু আপোনালোকে এই পেঞ্চন সেৱা কেন্দ্ৰৰ পৰা নিজৰ পিপিঅ'খন ল'ব পাৰিব মাজে মাজে আপোনালোকৰ ওচৰত যিসকলে পেঞ্চন পাব তেওঁলোকে নথিপত্ৰ দিয়াৰ দিনাখনে এটা মেছেজ পাব পিপিঅ'খন ইছ্যু হোৱা দিনাখনো এটা মেছেজ পাব গতিকে আমি অফিচৰ চিন্তা আমি বহুত বেছি কৰিব নালাগে পেঞ্চন আমি নিজাকৈ পাই থাকিম